মিঠা বৰষুণে সানিলেহি প্ৰেমৰে অনুভূতি ইয়াতে অনুৰণন তোমাতে। তো হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল বিকুল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ষ্টাৰ্টিঙতে আপোনালোকে যোনটো গান শুনিলে সেইটো কেনেকুৱা পালে? নিশ্চয় ভাল লাগিছে। গানটো গাইছে মোৰ বন্ধু তনবীৰ আৰু লিখিছে মোৰ বন্ধু কলুল কাশ্যপ, যিটো আজি সন্ধিয়া 5টা বজাত ৰিলিজ হ'ব। মই ভিডিঅ'টো আপলোড কৰালৈ অলৰেডি গানটো ৰিলিজ হৈ যাব, তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। যদি আপোনালোকে ভাল পাইছে তেন্তে ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি গানটো শুনিব পাৰিব। হেল্ল' দাদা। হেল্ল'। মই এমাজনৰ পৰা কৈছিলোঁ। আপোনাৰ পাৰ্চেল এটা আছিলে, মই আপোনালোকৰ বাহিৰতে ৰখি আছোঁ। ঠিক আছে, গৈ আছোঁ মই। তো মই অৰ্ডাৰ দিছিলোঁ মাইক এটা, কাৰণ মোৰ মাইক এটা বহুত প্ৰয়োজন হৈছিল। তো অৰ্ডাৰটো আহি পালে, তো এতিয়া আনবক্সিং কৰিম। কি ধুনীয়া লাগিছে, এইটোৱে মেইন মাইকটো। দেখি ধুনীয়া লাগিছে, ছফ্ট পুৰা। তো এইটো হ'ল মাইকটো, লগত আছে ইয়াৰ বয়া ষ্টিকাৰ্ছ, আৰু এখন হ'ল ৱাৰেণ্টি পলিচি, আৰু এখন এনেই বয়াৰ মেনুৱেল বুক। তো মাইকটো হ'ল এইটো, আৰু এইটো থাকিব, এই হোল্ডাৰটো থাকিব ইয়াত এনেকৈ, আৰু এইটো লাগিব ট্ৰাইপডটোৰ ওপৰত। দেন ইয়াৰ কেবল কেইডাল লাগিব পিছফালে। কিন্তু চবতছে ডাঙৰ কথা হ'ল মোৰ ফোনটোত নাই হেডফোন জেক, তো তাৰ কাৰণে লাগিব এটা হেডফোন এডপ্টাৰ। তো এডপ্টাৰটো এইটো একচুৱেলি মোৰ নহয়, মই লগৰ এজনৰ পৰা লৈছিলোঁ, কাম হয় নহয় চাবলৈ। যদি কাম নকৰে তো এতিয়া চাই লওঁ কাম কৰে নে নকৰে। তো মই লগাই দিছোঁ, এতিয়া যিটো চাউণ্ড আহি আছে এই মাইকটোৰ চাউণ্ড আহি আছে। নাজানো মাতটো ভালকৈ আহিছে নে নাই, এতিয়া ৰেকৰ্ডিংটো শুনি চালেহে গম পাম। আৰু এটা কথা হ'ল, মোৰ যোনডাল ট্ৰাইপড আছে তাত এই বস্তুটো লগাবৰ কাৰণে ছিষ্টেম নাই, আৰু এইটো কাৰণে এটা নতুন অৰ্ডাৰ দিব লাগিব। তো গাইজ, বহুত ডাঙৰ খোজখাবৰি এটা, আপোনালোকে অলৰেডি গম পালেই চাগে। কথাটো হ'ল এইটো কাম নকৰে। এতিয়া এইটো কাৰণে নতুন মোবাইল এটাতো কিনিব নোৱাৰোঁ, বেলেগ এটা অৰ্ডাৰ দি চাম, যদি কাম কৰে কৰিলে, নকৰিলে আৰু নহ'লে মোৰ পুৰণা ফোন এটা আছে, এই ভাঙা ফোন এটা আছে, তো সেইটো ঠিক কৰি ল'ব লাগিব। A few minutes later. চ' বৰ্তমান মই আপোনালোকক লৈ যাব বিচাৰিছোঁ দুজন ব্যক্তিক লগ কৰাবলৈ। থাম্বনেইল আৰু টাইটেল দেখি অলৰেডি গম পাইছেই চাগে, তো বলক তেন্তে লগ কৰোঁগৈ। তো বৰ্তমান আছোঁ মই মৰিগাঁও মডেল হাইস্কুলত, য'ত মই পাৰ কৰিছিলোঁ মোৰ শৈশৱৰ দিনবোৰ। মানে মই ক্লাছ 8 to 10 ইয়াতে এখন স্কুলতে পঢ়িছিলোঁ, আৰু ইয়াত বহুত স্মৃতি জড়িত হৈ আছে। আৰু বৰ্তমান আহিছোঁ আমি পুৰীত, আৰু আমাৰ কেমেৰামেন অক্ষয়। পুৰীত হাই কৈ দিয়া অলপ। হাই, বহুত ভাল চেনেল হয়, লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। ইয়াৰ কাৰণে পইচা নাপাওঁ কিন্তু এইটো কৈ দিয়া হয়। তো বৰ্তমান গৈ আছোঁ আমি তনবীৰ আৰু কলুৰ ওচৰত, আৰু মই যে গাইছিলোঁ ৰাতিপুৱা গানটো, যোনে গাইছে আৰু যোনে লিখিছে তাৰপিছত, আৰু ফোন কৰিছে তনবীৰৰ ভাইটি টনি। বৰ্তমান সি নাই, কিন্তু গৈ আছোঁ এতিয়া কলুল আৰু তনবীৰৰ ওচৰত। তো আহক। আৰু এইখিনিতে আমাৰ আগৰ ক্লাছ ৰুম দুটা আছিলে, এতিয়া বৰ্তমান ভাঙি দিলে। আৰু বহুত সৰু সৰু আছিলে ৰুমকেইটা, তাৰপিছত এই বিল্ডিংটো আছিলে বাৰু আমি পঢ়ি থাকোঁতে। এতিয়া বিল্ডিং চলিটো বনাই কৰি হৈ গ'ল। যিহেতু লকডাউন চলি আছে, স্কুল বহুত দিনৰ পৰা বন্ধ হৈ আছে, সেইটো কাৰণে জংঘল হৈ গৈছে। যিহেতু আমি ইয়াতে পঢ়ি যাওঁ, সেইটো কাৰণে আমাৰ চকীদাৰ মানে বাহাদুৰ একো পোৱা নাই আমাক, নহ'লে হয়। তো
বৰ্তমান আহক ইহঁতৰ লগত কথা পাতোঁ। যদি চিনি নাপায় তনবীৰকতো চবেই চিনি পায়, আৰু ইফালে হ'ল কল্লুল আৰু ইফালে হ'ল তনবীৰ। হাই কৰি দিয়া। তো তনবীৰ, আজি গানটো যিহেতু ৰিলিজ পাব গৈ আছে, তো কি ক'বা তুমি? এনাজৰি তাৰপৰা আমি গান এটা কৰিছোঁ, কল্লুলে মই লগ লাগি পেলাই, মোৰ ভাইটিয়ে সহায় কৰিছে। তাৰপিছত সেই গানটো আজি আমি 5টা বজাত ৰিলিজ কৰিম বুলি ভাবিছোঁ, আৰু আমাৰ পেৰাডাইজ চাউণ্ডত ৰিলিজ হ'ব গানটো। আচলতে ভিডিঅ' নহয়, আৰ্টৱৰ্ক এটা কৰি পেলাই আমি কৰিছোঁ অকল অডিঅ'টো। আশা কৰিছোঁ আপোনালোকে গানটো ভাল পাব নিশ্চয়, নিৰাশ নহয়। আৰু গানটো যোনে লিখিছে তেখেতৰ মুখৰতি কিবা এটা শুনিব বিচাৰিছোঁ মই, তুমি কি ক'বা? এটা মৰম লগা গান, আমাৰ দুইটাৰে বহুত আশাৰে বহুত মৰমেৰে বনাইছোঁ গানটো, আৰু আশা কৰোঁ সেই গানটোকো আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰি যাব। আজি 5টা বজাত ৰিলিজ হ'ব গানটো, আমি নিজৰ চেনেলতে দিম আৰু শ্বেয়াৰ কৰিব ভাল পালে। ত' সেইখিনিয়ে আৰু আমাৰ লগৰ বকুলেও আমাৰ ইউটিউবত বহুত কিবাকিবি কাম কৰি আছে, ভাল ভাল ভিডিঅ'জ আজিকালি দি থাকে, আৰু আপোনালোকে ভিডিঅ'বিলাক ভাল পাব চাই পেলাই, আৰু তাকো ছাপোৰ্ট কৰি যাব যেনেকৈ সকলোকে মৰম দিয়ে। আৰু বকুলক বহুত ভাল কাম কৰি আছে সি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, শ্বেয়াৰ কৰিব, ভিডিঅ'বিলাক চাব। বকুল আমাৰ আচলতে বাল্যকালৰ বন্ধু, একেলগে আমি এম.ভি. স্কুলত পঢ়া, মডেলত পঢ়া একেলগে। চ' আপোনালোকে এটা চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, সেইটোৱে কৰিব। ধন্যবাদ। তো লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো তনবীৰক মই এতিয়া ৰিকুৱেষ্ট কৰিম যে দুটামান লাইন শুনাই দিয়ে যাতে এনাজৰিৰ। ঠিক আছে, নহ'লে গানটো দুটা লাইন শুনাই দিছোঁ। এনাজৰি মৰমৰে লাহে লাহে ৰলাহি ইয়াতে গোপনে, পুতিৰে ৰলালিতে তুমি আহানি ৰলে, লাহে লাহে ৰলাহি ইয়াতে গোপনে, পুতিৰে ৰদালিতে তুমি আহানি ৰলে। থেংক ইউ। বৰ্তমান আমি ঘৰ পালোহি। পিছৰখিনি আকৌ দেখাবলৈ নহ'ল, কাৰণ তাৰপিছতে আমি ফেচবুক লাইভ কৰিছিলোঁ আৰু কিবাকিবি কৰি আছিলোঁ। তো সেইটো কাৰণে পিছৰখিনি দেখাব পৰা নগ'ল। তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ঘৰত গৈ সমাপ্ত কৰিম। সেইখিনি মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় গানটো আঁকোৱালি ল'ব, খুব মৰম দিব, এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু লগতে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় মোকো ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। আৰু আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নকৰিব। থেংক ইউ, বাই বাই। বিকুল এক্সপ'জ ৰেকৰ্ডিং হৈ গ'ল। এইয়া চাওক MP টেনিছ দে দে ভালে। আমিতো এইটো চেনেলৰ পৰা আহি আছোঁ। দিয়া দিয়া। চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাব পাৰিব আৰু লাইক কৰিব যদি ভাল লাগিছে।